জীৱনত সুখী হৈ থাকিবলৈ বিচাৰিলে 5টা কথা মানি চলক। 1. কথা কমকৈ কওক। 2. কাণে কম শুনক। 3. খং কম কৰক। 4. মানুহক আপোন বুলি কম ভাবিব। 5. যিমানেই নজনাকৈ থাকিব সিমানেই সুখী হৈ থাকিব। পৃথিৱীৰ সকলোতকৈ মিছা কথা কোৱা হয় ধৰ্মগ্ৰন্থ চুই, সেইটো আদালতত। আৰু সকলোতকৈ সত্য কথা কয় যিজনে মদ খায়। যিজনে যত্ন কৰিব জানে তেওঁ ভৰিৰ জোতাযোৰ সাৱধানে ৰাখে, আৰু যিজনে নাজানে তেওঁ তাৰ হীৰাৰ আঙুঠিও হেৰাই পেলায়। নিজৰ ভণ্টিৰ কাৰণে যেনেকুৱা ল'ৰা বিচাৰে তেনেকৈ বেলেগৰ ভণ্টিৰ কাৰণে আপুনি তেনেকুৱা হওক। যদি আপুনি দুখীয়া হয় তেতিয়াহ'লে আপোনাৰ নিজৰ আত্মীয় আপোনাক এৰি যাব, আৰু যদি ধনী হয় তেতিয়াহ'লে আত্মীয় নহ'লেও আপোনাৰ দৈনিক খবৰ ল'ব। মানুহে কিমান সময়লৈকে আপোনাক ভাল বুলি ক'ব জানে? যেতিয়ালৈকে আপুনি মাত নামাতি তেওঁলোকৰ অন্যায়বোৰ সহ্য কৰি থাকিব। গৰু ঘাঁহ খাই গাখীৰ দিয়ে আৰু সাপে গাখীৰ খাই বিষ দিয়ে। পাৰ্থক্যটো খোৱাৰ পৰা নহয়, পাৰ্থক্যটো জাতি, স্বভাৱ আৰু আহৰণৰ। জীৱনত দুজন লোকক কেতিয়াও পাহৰি নাযাব। 1. সেইজন ব্যক্তি যিজনে আপোনাক সফল কৰাৰ কাৰণে দিন ৰাতি কষ্ট কৰে, আপোনাৰ দেউতাক। 2. সেইজন ব্যক্তি যিজনে আপোনাৰ কষ্টৰ দিনত আপোনাৰ লগত আছিল, আপোনাৰ মা। বিষ পেটত গ'লে জীৱন শেষ, আৰু কাণত পৰিলে সম্পৰ্ক শেষ। যিসকলে মিছা কথা ক'বলৈ জানে সমাজত তেওঁলোকেই সকলোৰে প্ৰিয় হৈ থাকে। এটা খালী পেট, এটা খালী পকেট, এখন ভঙা হৃদয়। আপোনাক যিটো শিক্ষা দিয়ে পৃথিৱীৰ কোনো কিতাপেই আপোনাক সেইটো শিক্ষা দিব নোৱাৰে। বৰ্তমান সমাজে সত্যবাদীসকলক কয় অকৰা, আৰু মিছা কোৱাসকলক কয় বুদ্ধিমান।